হেল্ল' গাইছ তো বৰ্তমান মই ভাত খাই আহি গ'লোঁ আৰু এতিয়া অলপ খোজকাঢ়ি আছোঁ এয়া ফিল্ডত অলপ ৰ'দ দি আছে তাতে বহু অকণমান কালি ছেমিকণ্ডাক্টৰৰ এক্সাম আছে তো পঢ়িব লাগিব অলপ পিছত মোৰ ইউটিউব চেনেলটো চাই কি নাম তোমাৰ মোৰ নাম ৰাহুল আলী আৰু তোমাৰ ইনায়ত আলী তহঁতে কি একেলগৰ ভাই নেকি ভাই নহয় লগৰ কাই দেখুৱাইছে না নিজে বিচাৰি পাইছ নহয় বিচাৰি পাওঁ এনে আহিছে অঁ বঢ়িয়া বঢ়িয়া কোন ক্লাছত তুমি মই ফ'ৰ আৰু তুমি মই ফ'ৰ একেলগৰ বঢ়িয়া বঢ়িয়া কলেজ গেটৰ বাহিৰতে থকা আমাৰ যোনখন ৰেষ্টুৰেণ্ট আছিল মিড ক্লাব কিটচেন চ' এইখনৰ ৰিন'ভেশ্যন চলি আছে আৰু নতুন নতুন আইটেমছো ইনক্লুড কৰিব বোলে তাকে অলপ কথা পাতিলোঁ দাদাৰ লগত আজি মই চালোঁ ব্লেক ক্ল'ভাৰ লাহে লাহে চাই আছোঁ আৰু ইমান দৌৰা কৰা নাই ধীৰে শেষ কৰিম আৰু এক্সামো চলি আছে যিহেতু তাৰপিছত এক্সামৰ কাৰণে অলপ পঢ়িলোঁ অহাকালি আছে যিহেতু আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ